নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোকক পুনৰ এক ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ছাত্ৰ ছাত্ৰীসকল আপোনালোকে থাম্বনেইলত ঠিকই দেখিলে যে আমি এইটো ভিডিঅ'ত 10ম শ্ৰেণীৰ গণিত বিষয়ৰ 8.1 and 8.2 সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰবিলাক আমি কৰিবলৈ যত্ন কৰিছোঁ যিবিলাক প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ ইয়াতে কৰা আছে দুনিয়াকে অংকবিলাক সলভ কৰা আছে যিবিলাক আপোনালোকৰ বহুত ইম্পৰ্টেন্ট হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকল আপোনালোকৰ এই লকডাউনৰ মাজত কৰোনা ভাইৰাছৰ ফলত আপোনালোকে হয়তো স্কুলত ক্লাছ কৰিব পৰা নাই টিউশন ল'ব পৰা নাই আপোনালোকৰ পঢ়া-শুনাত বহুতে সমস্যাৰ সন্মুখীন হৈছে আপোনালোকে গতিকে এইটো ভিডিঅ'ত আপোনালোকৰ তেনেকুৱা সমস্যাবোৰ সমাধান হ'ব তো ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো অলপ দীঘলীয়া হ'লেও সম্পূৰ্ণ চাব আৰু ছাত্ৰ-ছাত্ৰীসকল আপোনালোকে যদি এনেকুৱা ধৰণৰ নোটছ অকল গণিতৰ নহয় বিজ্ঞানৰ হওক ইংলিছৰ হওক বা যিকোনো সাবজেক্টৰ মানে নোটছ হওক আপোনালোকে যদি বিচাৰে আপোনালোকে মোৰ লগত কন্টাক্ট কৰিব পাৰে মোৰ নাম্বাৰটো ভিডিঅ'টোৰ ডেসক্ৰিপচনত থাকি যাব তাতে আপুনি ফোন বা হোৱাটছআপত মোক মেছেজ কৰক মই আপোনাক প্ৰত্যেকটো নোটছ দিবলৈ সাজু আছো তো ছাত্ৰ-ছাত্ৰীসকল আপোনালোকে চাব পাৰিছে এই গোটেইটা নোটছ মোৰ ইয়াতে আছে চাইছে মোৰ এটো 8.1 উলিয়াই লৈছো 8.1 উলিওৱা আছে 8.1 ৰ প্ৰত্যেকটো ত্ৰিকোণমিতিৰ পৰিচয় প্ৰত্যেকটো কোৱেশ্চন নম্বৰ 1 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো কোৱেশ্চন নম্বৰ 2 প্ৰত্যেকটো কোৱেশ্চনৰ আনসাৰ ইয়াতে কৰা আছে তো ছাত্ৰ-ছাত্ৰীসকল আপোনালোকৰ এটা বহুত ইম্পৰ্টেন্ট হ'ব পাৰে আৰু লগতে বহুত কেইটা প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ আপোনালোকে ইয়াতে পাই যাব মই আপোনালোকক নোটছ কেইটা প্ৰভাইড কৰিম তো ছাত্ৰ-ছাত্ৰীসকল এই নোটছ কেইটা লোৱাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব প্ৰথমতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব সাবস্ক্ৰাইব কৰি এই কাষতে থকা বেল আইকনটো অন কৰি দিব লাগিব তাৰ পিছতে ভিডিঅ'টো শেয়াৰ কৰিব লাগিব আৰু এটা লাইক দিব লাগিব তাৰ পিছত আপোনালোকে মোৰ নম্বৰত মেছেজ কৰাৰ পিছত একেটা দিয়াৰ পিছত মই আপোনাক নোটছ কেইটা প্ৰভাইড কৰিম হয় ছাত্ৰ-ছাত্ৰীসকল আপোনালোকৰ হেল্প হ'ব লগতে মোৰো অলপ হেল্প হ'ব যে চেনেলটো সাবস্ক্ৰাইব কৰিলে আৰু ভিডিঅ'টোতে লাইক নিশ্চয় দিব তো ছাত্ৰ-ছাত্ৰীসকল আপোনালোকে মোৰ ভিডিঅ'টোৰ ডেসক্ৰিপচনৰ পৰা নাম্বাৰটো লৈ মোৰ লগত মেছেজ কৰক চেনেলটো সাবস্ক্ৰাইব কৰক ভিডিঅ'টোতে এটা লাইক দি মোৰ লগত মেছেজ কৰক মই আপোনালোকৰ 8.1 and 8.2 ৰ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ সাজু আছো তো ছাত্ৰ-ছাত্ৰীসকল আপোনালোকে দেখা পাইছে মোৰ প্ৰত্যেকটো কোৱেশ্চন আনসাৰ ইয়াতে লিখা আছে তো ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ' এইখিনি আছিল আশা কৰোঁ আপোনালোকৰ ভাল লাগিলে আৰু আপোনালোকে নোটছ কেইটা লোৱা হলে চেনেলটো সাবস্ক্ৰাইব নিশ্চয় কৰিব ছাত্ৰ-ছাত্ৰীসকল প্লিজ চেনেলটো সাবস্ক্ৰাইব নিশ্চয় কৰিব লগতে ভিডিঅ'টোত এটা লাইক নিশ্চয় দিব আৰু তাৰ পিছতে ডেসক্ৰিপচনৰ পৰা নাম্বাৰ লৈ মোক লগত মেছেজ কৰিব তো আজি ভিডিঅ' এইখিনি আছিল ধন্যবাদ